17 বছर बेयाव फैबाय BPF सरकार दंमोन BPF सरकार थानायाव जों जेबो अनसुंथाइ मोनाखैमोन আৰু এইফালে শান্তি পাইছোঁ আগতে বন্ধ হৈ আছিল এতিয়া বন্ধ নাই চাৰিওফালৰ পৰা শান্তি আহিছে আৰু BPF চৰকাৰে আহিব আপুনি খাটাং ক'ব পাৰে আহিবই ইয়াত কোনো সন্দেহ নাই थांनाय 17 बोसोराव बिथांमोननिफ्राय जों जेबो मोननो हायासै रां होनो हायैनि थाखाय दा बेखायनो जों सोलिबाय थानाय UPPL हान्जायाव भट होगोन सरकारটো আমি কোনটোক বিচাৰিম সবে চৰকাৰ একেই এটা ঘৰ পাইছিলোঁ মোৰ নামত তোৰ লগত আমি হেৰি কৰি চলি আছোঁ তেওঁলোককে দিব লাগিব আমি তেওঁলোকক এৰি বেলেগক গেলিটো আমাৰ নহ'ব আমি বৰ্তমান যিখিনি শান্তি সমালোচনা মানে যিখিনি আমি পাইছোঁ আমি এইখন চৰকাৰৰ পৰাই পাইছোঁ আৰু আগলৈ আমি শান্তিয়ে বিচাৰোঁ এনেকৈ যাতে আমাৰ ল'ৰা ছোৱালী শান্তি হিচাপে বাহিৰত ওলাই গ'লে আমি যাতে চিন্তা চৰ্চা কৰিব নালাগে আৰু সেইটোৰ কাৰণে আগত আমি BPF-ত বহুত খাটিলোঁ BPF-ত 17 বছৰে বহুত খাটিলোঁ কিন্তু BPF-ৰ পৰাই কোনো ধৰণৰ ছাপোৰ্ট নাপালোঁ আমি এতিয়াতো বৰ্তমান চাব গ'লেতো আমাৰ যোনটো চৰকাৰ ৰানিং আছে সেইটো অলপ বেষ্ট দেখা পাইছোঁ আৰু মই BPF-এ 17 বছৰে যোনটো চৰকাৰী ঘৰবিলাক বনাই আছিলে আমি বিচাৰিছোঁ যে চবকে লৈ চলিছে আমাৰ প্ৰমোদ চৰকাৰ আমাৰ তেওঁকে লাগি আমাৰ BTC-ত আৰু কেন্দ্ৰত যি চৰকাৰ থাকে BJP থাকে কংগ্ৰেছৰ আমাৰ কথা নাই আমাৰ ইয়াতে BTC-ত আমাক প্ৰমোদ চৰকাৰ লাগে BTC-ত আমাৰ প্ৰমোদ বড়ো চৰকাৰ আমাৰ আছে তেখেতকে ৰাইজে ভোট দিব বুলি মই আশা কৰোঁ গতিকে যি দলেই নহওক কিয় ঠাইখিনিৰ উন্নতি হ'ব লাগে আৰু জনপ্ৰতিনিধিজন নিৰ্বাচিত হ'ব তেওঁ ৰাইজৰ হৈ কাম কৰা হ'ব লাগে ৰাইজৰ লগত মানে এটা সম্পৰ্ক ৰক্ষা কৰা ব্যক্তি হ'ব লাগে মানে যিটো কিবাটো যিকেইটা কৰি আছে UPPL-এ সেইকেইটা ভাল লাগি আছে মানে তাৰ কাৰণে মানে ছাপোৰ্ট কৰিলোঁ আৰু जोंथ' जेनेबा दा UPPL-आवनो आगोलावथ' होनायमोन खुलुमबाय आं बे समाव दङ रुटा स्टेशनाव थारैनो BTR बा BTC-नि बिसायख'थिया सेप्तेम्बराव जानो थांगासिनो दङ बे बिसायख'थिखौ संदाननानै दिनै ग्राउन्ड जिर' रिपर्ट आङो बे धोनस्रि समस्तिनि सिङाव थानाय रुटा VCDC-आव आङो संदाननानै फैदों माखासे रायजोफोरनि सिगाङाव आङो दायो सोंनो आखायाव लादों जाहाथे फैबाय थानाय बिसायख'थियाव बिथांमोना बबे हान्जानो बिथांमोना भट होनानै सोरखौ देरहासार खालामगोन सोरनि सरकारखौ लुबैदों बिथांमोननिसिम आङो दायो सोंथि सोंनो थाखाय आखायाव लादों BTC ইলেকশন তো আহি আছে হয় আপুনি কাক বিচাৰে কোনটো চৰকাৰক আমিতো প্ৰমোদ বড়ো ছাৰকে বিচাৰোঁ তেওঁ ভাল কাম কৰি আহি আছে আৰু হয় নেকি হয় BJP আছে কংগ্ৰেছ আছে BPF আছে এইবোৰক কিয় ছাপোৰ্ট নকৰে 17 বছৰে BPF-এ দিয়াই নাছিল আমাক আমি প্ৰমোদ বড়ো ছাৰৰ পৰা বহুতখিনি পাইছোঁ আৰু সেইকাৰণে প্ৰমোদ বড়ো ছাৰকে আমি সেইকাৰণে বিচাৰোঁ আৰু আপুনি কি পাইছে আঁচনি পাইছোঁ কি পাইছে IBS-টো পাইছোঁ আৰু বাকী অৰুণোদয় পোৱা নাই আৰু এইফালে শান্তি পাইছোঁ আগতে বন্ধ হৈ আছিল এতিয়া বন্ধ নাই চাৰিওফালৰ পৰা শান্তি আহিছে আৰু সেইটোৱে আপুনি প্ৰমোদ বড়োকে ছাপোৰ্ট কৰে হয় বাইদেউক মই সুধিবলৈ বিচাৰিছোঁ আপুনি কোনটো চৰকাৰক ভাল বিচাৰে চৰকাৰটো আমি কোনটোক বিচাৰিম সবে চৰকাৰ একেই গতিকে কোনো এটা ভাল বেয়া কোনো নাই চবকে ভালে পাওঁ কিন্তু তাৰে মাজতে যিকোনো এতিয়া ভোটটো দিয়াৰ সময়ত যিকোনো এটাকতো দিবই লাগিব সেইটো আৰু কোনো প্ৰকাশ নকৰে গতিকে আমি এতিয়া অৰুণোদয়টো পোৱা নাই এটা ঘৰ পাইছিলোঁ মোৰ নামত ঘৰ এটা পাইছোঁ কিন্তু অৰুণোদয় পোৱা নাই তাৰপিছত কোৱা আৰু যিটো জব কাৰ্ডৰ পইচা সেই জব কাৰ্ডৰ পইচাটো পোৱা নাই হেৰি 4টা কিস্তি পাইছোঁ 4টা কিস্তি পোৱা নাই আপুনি কাক দিব ভোটটো এতিয়া কাক দিম এতিয়া যিটোৰ লগত আমি হেৰি কৰি চলি আছোঁ তেওঁলোককে দিব লাগিব আমি তেওঁলোকক এৰি বেলেগক গেলিটো আমাৰ নহ'ব আৰু বেলেগক গেলি আমাক নেথুটো হৈ দিব য'তে পাই আছোঁ ত'তেই দিব লাগিব আমি ভোটটো মই এক নম্বৰ ৰুটা ষ্টেচনৰ পৰা কৈছোঁ আমি বৰ্তমান যিখিনি শান্তি সমালোচনা মানে যিখিনি আমি পাইছোঁ আমি এইখন চৰকাৰৰ পৰাই পাইছোঁ আৰু আগলৈ আমি শান্তিয়ে বিচাৰোঁ এনেকৈ যাতে আমাৰ ল'ৰা ছোৱালী শান্তি হিচাপে বাহিৰত ওলাই গ'লে আমি যাতে চিন্তা চৰ্চা কৰিব
নালাগে আৰু সেইটোৰ কাৰণে আগতে আমি ক'ৰবাত ওলাই গ'লে আমাৰ ভয় হৈ আছিল ভালদৰে ঘূৰি আহি পায় না নাপায় এইবিলাকে আৰু চিন্তা আমাৰ আৰু আগন্তুক দিনত যাতে এইখন চৰকাৰে ভালদৰে চলাই যায় আমি সেইটো বিচাৰো আৰু আপুনি প্ৰমোদ বড়ো চৰকাৰক মানে ভোট দিব হয় আমি সাপোর্ট কৰিছো আৰু তেখেতকে যাতে বিজেপি আছে ইউপিপিএল বিজেপি আছে বিপিএফ আছে আৰু কংগ্ৰেছ আছে বহুতটা পাৰ্টি আছে আপুনি ইখন সকলক কিয় সাপোর্ট নকৰে আগত আমি বিপিএফত বহুত খাটিলো বিপিএফত 17 বছৰে বহুত খাটিলো কিন্তু বিপিএফৰ পৰা কোনো ধৰণৰ সাপোর্ট নাপালো আমি গৰীব হিচাপে একো ঘৰ নাপালো কিছুমান আইবিএছ আহিছে আইবিএছ নাপালো মানে কোনো ধৰণে সহায় পোৱা নাই আমি ছোৱালীৰ নামত চাইকেল আহিছিল চাইকেল কাটি দিছে বহুত মানে কিবা কিবি অন্যায় হৈছে আমাৰ লগত সেইটোৰ কাৰণে আমি তাৰ মানে বিপিএফৰ পৰা আঁতৰি আহিলো আহি বৰ্তমান আমি ইউপিপিএল পাৰ্টিৰ হিচাপে কাম কৰি আছো আৰু मोन्दांथिखौ बिनि गेजेरावनो आङो आरोबाव सासे आदानिसिम थांनि मा बुंगोन नोंथाङा जुदि दा फैबाय थानाय बिसायख'थियाव सोर बिजाथिनो भट होनानै देरहासार खालामनो सानो नमस्कार आंनि मुङा बिष्णु बसुमतारी दा जिहेतु थांनाय 19 बोसोर बिपिएफ हान्जाया नि सरकाराव जों जेबो सुबिदा मोननो हायासै सरकारि न' बेनि थाखायबो जों जाय बिथांमोना रां होनो हायो बिनि रां होनो हायो बे रां होनो हायाब्ला मोननो हाया आइबिएस बेनि थाखायबो रां बियोमोन दा बेखायनो थांनाय 17 बोसोराव बिथांमोननिफ्राय जों जेबो मोननो हायासै रां होनो हायैनि थाखाय दा बेखायनो जों सोलिबाय थानाय इउपिपिएल हान्जायाव भट होगोन ट्रेक्टरनि सावगारियाव भट होगोन लोगोसे प्रमोद बर' बिथांनि दैदेननाय सरकार इउपिपिएल सरकारखौ जों गोसोनिफ्राय हास्थायनानै बिथां प्रमोद बर'खौ जों ट्रेक्टरनि सावगारियाव भट होनानै देरहासार खालामो सासे आदानि सिगाङाव आङो सोंथि खालामनो सानदों बिथाङा मा बुंगोन बि गावगायनि फोरमायथिखौ बिथाङा होनो हागोन मा बुंगोन नमस्कार आंनि नामा काहिराम बर' मा बुङो जों जेथिया 17 बोसोर बेयाव फैबाय बिपिएफ सरकार दंमोन बिपिएफ सरकार थानायाव जों जेबो अनसुंथाइ मोनाखैमोन 17 बोसोरावहा मथामथि 52 नगराव न'नैल' सरकारि न' मोनदोंमोन हाइवे कासा हाउस ना मा हाउस आरो ना जितु दा जितु फैनाय बे 17 बे न' गांनैल' मोनदोंमोन ओमफ्राय जेबो मोननांगौ गैया 17 बोसोर मोनाखैमोन भिसिडिसि माने नङा जोंनिया बे रौता स्टेसन बर' गामि मोनसे दं जौगापुर होननाय बेयावहा आरो ना गामियाव 17 बोसोराव गांनैल' न' सरकारि न' फैदो ओमफ्राय मोनाखैमोन आरो जेबो गैयामोन देग्लाय ओमफ्राय जेथिया 2020 सननिफ्राय इउपिपिएल सरकार फैनाय लोगो गामियाव न'खर मथामथि प्राय 30-40थासो जाबाय नाथाय सरकारि न'आ दा न'नि न'थामल'सो बाखि दङ मोननांगौआ बाखि आरो अनसुंथाइ बहुत मोनबाय मा अनसुंथाइ मोनदों माइनाव बिथांखि नामा मोनदों दां बे जितु 25,000 बे मोनथाम ग्रुपआ मोनदों ओमफ्राय आलारि सोरां मोनसे मोनदों दां आइबिएसबो मोनदों न'थाम न'ब्रै बेनिफ्राय बिथिं जितु बेखौ आरो मा होनोमोनलाय जितु फरायनायफोरनो होनाया बेबो गियान सोरां नामा बेखौ मोनदों जेनेबा दा मथामथि इउपिपिएल सरकार फैनाय लोगो लोगो 4 बोसोरावहा बहुत अनसुंथाइ मोनदों आरो जेनेबा आं नुनायाव बेनिखायनो फैबाय थानाय बिसायख'थियाव जों बेखिनिया जेनेबा इउपिपिएलआवनो भट होगोन होननानै सिद्धान्त मोनसे लाबाय जेनेबा নমস্কাৰ মোৰ নাম শ্ৰী ভূপেন কাকতি মই যিটো আগতে কোনো পাৰ্টিৰ লগত জড়িত নাছিলোঁ আজি 4.5 বছৰ ধৰি ইউপিপিএলৰ লগত জড়িত হৈ আছোঁ গতিকে মোৰ যিটো তাৰমানে এই চৰকাৰখন শান্তি আনিছে আমাৰ কাৰণে তাৰ কাৰণে আমি এতিয়া বৰ্তমান এইখন চৰকাৰৰ লগতে জড়িত হৈ থাকিম আৰু ভৱিষ্যতলৈকে থাকিম এই ইউপিপিএল চৰকাৰৰ লগতে আপুনি ইফালে ক'ত যাব আহিছিলে মই এইটো ঘৰত যাব আহিছিলোঁ হয় কি হ'ব যেহেতু বিটিসি ইলেকশন আহি আছে এই 2025 বা সেপ্টেম্বৰ মাহত আপুনি কোনটো চৰকাৰ আহাটো ভাল লাগিব ইউপিপিএল চৰকাৰে আহিব আপুনি খাটাং ক'ব পাৰে আহিব একদম ইয়াত কোনো সন্দেহ নাই মানে আপুনি ইউপিপিএলক সাপোৰ্ট কৰিছে ইউপিপিএলত আছোঁ মই
আগতে মই কোনো দলত নাছিলো, ইউ পি পি দলতে কাম কৰি আছো। ইউ পি পি দলৰ যিটো নীতি আদৰ্শ সেইটো খুব ভালেই আৰু এইটো কিহৰ কাৰণে দিব কিয় ভাল হৈছে, তেওঁলোকে শান্তি আহিছে। তাৰমানে ইয়াতে আজি পাৰ্টি আছে, বিপিএফ আছে, হয় বিজেপি আছে, হয় কংগ্ৰেছ আছে, হয় তেনেকে ডাঙৰ পাৰ্টি আছে। হয় আপুনি ইউপিপিলৈকে সাপোৰ্ট কৰিব বুলি হয় ভাবিছে, কিহৰ কাৰণে? এইটো শান্তি, এক নম্বৰটো হৈছে শান্তি আহিছে, BTCত শান্তি আহিছে। মই এজন অটো ড্ৰাইভাৰো হয়, লগতে পাৰ্টি চাপৰ্টাৰ আছো। আগতে ধৰক এনেকুৱা আছিল, সোমবাৰ আজি আপচুৰ বন্ধ, তাৰ মঙলবাৰ আছিল ধৰ অবৰো বন্ধ, বুধবাৰ আছিল ধৰ আপোনাৰ ধৰ কিবা এটা সংগঠন দিলে, NDP দিলে, কিবা দিলে। আজিকালি এই 4 বছৰ বন্ধ এদিন পোৱা নাই আমি, সদায় গাড়ী চলাইছে। এতিয়া আমনিয়ে লাগে নহয়, এদিন বন্ধ পাৰিলে ভাল লাগে, এনেকুৱা লাগে আৰু সেইটো কাৰণে মই ইউ চৰকাৰ অহাটো বিচাৰো আৰু আহিব সম্বোধন কৰিছো, সম্বোধন কৰি থাকিম। समाव दङ आङो रुटा स्टेसनाव लामानि थांलाय फैलाय मानसिफोरनि सिगाङाव आङो दायो माखासे बाथ्राफोरखौ मिथिनो लुबैदों, बिथांमोना बहा थांगोन आरो मा सोर फैबाय थानाय बिसायख'थियाव सोरनो भट होयो। হয়, আপোনাক ৰাস্তাতে ৰখাই দিয়া হৈছে। আহি থকা দিনত আপুনি মানে BTC ইলেকশ্যনত BPF, BJP, কংগ্ৰেছ আৰু UPPL তেনেকে ডাঙৰ পাৰ্টি আছে, আপুনি কোনটো পাৰ্টিক মানে সাপোৰ্ট কৰিব? কোনটো পাৰ্টিক সাপোৰ্ট কৰিব? এতিয়াতো বৰ্তমান চাব গ'লেতো আমাৰ যোনটো চৰকাৰ ৰানিং আছে সেইটো অলপ বেষ্ট দেখা পাইছো আৰু মই BPF 17 বছৰে যোনটো চৰকাৰী ঘৰবিলাক বনাই আছিলে, এইটো ঘৰবিলাক মানে এক ভুকি মাৰি দিলে, ৱালবিলাক 4টা ৱাল চাৰিওফালে ছিটকি যোৱাৰ নিচিনা মিঠা ইটা দি আছিলে। মই কামবিলাক চাইছিলো, মানে মই পোৱা নাই, একো পোৱা নাই। আৰু মইতো এই আপিটোক লৈ আছো ইফালে ফুৰাবা। আচ্ছা, এতিয়া ইউপিপিএল চৰকাৰৰ পৰা কিবা পাইছে নেকি? নাই, মই একো পোৱা নাই বৰ্তমান। তথাপি আপুনি সাপোৰ্ট কৰিব? মানে আমাক লাগে শান্তি, এইটোৱে। যোনটো বৰ্তমান আমাৰ এইটো 3.5 কিলোমিটাৰ ৰাস্তা আছিলে, সেইটো আমি দিনতে যাব ভয় কৰি আছিলো। আগতে কিডনেপিং, ধন্দাবী কিবা কিবি আছিলে, এতিয়া বৰ্তমান তেনেকুৱা একো নাই। আমি কাম কৰি বিন্দাছ খাই আছো, বিজনেছ কৰি আছো, কিবা কৰি আছো, চলি আছো। কিন্তু এতিয়াও যোনটো চৰকাৰ আছে, ৰানিং চৰকাৰ, বিজেপি পোৱা নোপোৱাৰ লগত মানে মতলব নাই, নাই মানে শান্তি আহিলে মানে যেতিয়া আমি ঘৰৰ পৰা ওলাই যাওঁ, আমাৰ ঘৰৰ মানুহ চিন্তা কৰিব নালাগে আৰু যাতে মোৰ মানুহটো আহে ঘূৰি নাহে, এনেকুৱা কথা আৰু रौता स्टेशन माखासे दखानिफोरजों बा गलादारफोरजों जोङो सावरायनि बिथांमोना बबे हान्जाखौ सापर्ट खालामगोन बिथांमोननिसिम आङो माखासे बाथ्राफोरखौ बा सोंथि सोंनो नागिरदों। दायो बे समाव बे दखानाव हाबदों। বাইদেউ আপুনি কি ক'ব, যেহেতু BTC ইলেকশ্যন আহি আছে 2025 এতিয়া বৰ্তমান আগতে যেনেকা বন্ধ হৈ আছিল, এতিয়া ঠিকে আছে, চলি আছে, এনেকা ভালে আছে সব। আপুনি কোনটো পাৰ্টিক মানে BTC চৰকাৰ আহিব? বিজেপি অহাৰ পৰা ভাল হৈছে আৰু এতিয়া জানো আপুনি মানে বিজেপিক সাপোৰ্ট কৰিছে? বিজেপিক ভোট দিব? এতিয়া তেওঁকে দি আছে না চবে, ঘৰ পাইছে, লেট্ৰিন পাইছে, সব পাইছে। बिथाङा गावगायनि फोरमायथिखौ होबाय, बिथाङा BJPनो भट होगोन। BJP फैनायनि उनाव बिथाङा बुंदों गासिबोखौबो मोननो हाबाय, न' मोननो हाबाय। আপনি কি ক'ব, যেহেতু আহি থকা দিনত কোনটো চৰকাৰ মানে আপনি ভোট দিব বুলি ভাবে? হয়, নমস্কাৰ ল'ব। বৰ্তমান ৰুলিং পাৰ্টি হিচাপে বৰ্তমান ধৰক আমাৰ এলায়েন্সত থাকিলেও BTCত আমাৰ প্ৰমোদ বড়ো চৰকাৰ আমাৰ আছে, তেখেতকে ৰাইজে ভোট দিব বুলি মই আশা কৰোঁ। মানে আপনি ইউপিপিলৈকে সাপোৰ্ট কৰে? হয়, সাপোৰ্ট কৰোঁ, আৰু লগতে মানে ধৰক প্ৰায় থাকিবই আৰু আমাৰ চৰকাৰ থাকিব। মানে আপনি ক'বলৈ বিচাৰিছে মানে ইউপিপিএলটো 100% চৰকাৰ? 100%, দুই এজন ইফাল সিফালটো হ'বই। এই ক্ষেত্ৰত মানে আমাৰ চৰকাৰ থাকিব, ইউপিপিএল চৰকাৰ থাকিবই আৰু এইখিনিয়ে। बे समाव दङ आरोबाव दखानि मोनसे, बिथांनियाव जोङो माखासे बाथ्राफोरखौ मिथिनो नाजागोन। बिथाङा गावनि मतामतखौ होगोन, बिथाङा मा बुङो जों बे समाव खोनासंनि। আচ্ছা দাদা, আপুনি কি ক'ব, যেহেতু আহি থকা দিনত BTC ইলেকশ্যন আহি আছে? BTC ইলেকশ্যন ছেপ্টেম্বৰ মাহত মানে কোনটো দলক বিচাৰে চৰকাৰত আহিব? মইতো বিজেপিৰ যি ভাল পদতে আছো, মই বিজেপি চৰকাৰৰ ভাল পদতে আছো, আৰু তো এইটো মানে সকলোৱে বিচাৰে নিজৰ চৰকাৰটো যাতে আহে। মানে মই বিজেপিৰ যেতিয়া কৰ্মী, বিজেপি CM আহিবলৈ আহাটো বিচাৰে মানে আপুনি? সেইটোৱেতো, মই বিজেপিৰ কৰ্মী যেতিয়া
গতিকে মইতো বিজেপিক ছাপোৰ্ট কৰিমেই। মই সেইটোৱে বিচাৰোঁ যে মই এতিয়া মানে বিজেপিৰ যি পদত আছোঁ, মই ইয়াৰ শক্তি কেন্দ্ৰৰ ইনচাৰ্জ হয়। গতিকে মইতো এইটোৱে বিচাৰোঁ যে নেক্সট আমাৰ CM হিমন্ত বিশ্ব শৰ্মাই হওক। BTCত CMটো থাকিব, হিমন্ত বিশ্ব শৰ্মা CM থাকিব। BTCত হয়তো চিফহে আহিব। BTCত CEM আহে আচ্ছা, আৰু অসমত CM অসমত CM থাকিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থাকিব। আৰু BTCত এতিয়া কোনেবা আহে এলায়েন্সত, বা অকলেতো আমি খেলিম বুলি, যদিও আমাৰ অকলে আমি খেলিম বুলি কৈছে, বা বেলেগতো সিমান নাজানো। চৰ্চা হৈ আছে বিশ্বজিৎ দৈমাৰীকো মানে BTCত CEM বনাব বিজেপিৰ পৰা। মানে মই বেছিকে সেনেকে ক'ব নাজানো। হয়তো ভুল বা কিবা ক'ত ভুলো হ'ব পাৰে, বা আগে পিছে এনেকে কোৱা মিডিয়াত কোৱা অভ্যাস নাই। আজি যিটো ফাৰ্ষ্ট আপোনালোকে মোৰ যিটো ষ্টেটমেণ্ট ল'ব আহিছে, তাৰে ওপৰত মই ক'ব বিচাৰোঁ যে এতিয়াতো BTCত আমিতো ধৰক UPPL, BPF বা বিজেপি সকলোৱে ছিংগেল হিচাপত ভোট খেলিম। তাৰপিছত চৰকাৰ গঠন কৰাত এতিয়া কোনবা আমাৰ লগত এলায়েন্স কৰে, কোন চৰকাৰে বা কোনটো পাৰ্টি এলায়েন্স কৰে, তাৰ বিষয়টো তেনেকে নাজানো। কাৰণতো আমি ছিংগেল হিচাপতে খেলিম বুলি ভাবি আছোঁ, বা আমাক কৈছে ছিংগেল হিচাপতে খেলিম, বা সকলোৱেতো খেলিব। কংগ্ৰেছ আছে, UPPL আছে, BPF আছে, বিজেপি আছে। ইলেকশ্যনত সকলোৱে খেলিব। মানে মই বিজেপিৰ সক্ৰিয় কৰ্মী যেতিয়া, মই সেইটোৱে বিচাৰোঁ বিজেপি আহিব। আৰু মই আশা কৰোঁ 2035লৈ আমাৰ অসমত বিজেপিয়ে থাকিব। মই বিচাৰা বুলি নহয়, মোৰ এটা বিশ্বাস, বা সকলোৱে বিচাৰে, ৰাইজেও বিচাৰে। কাৰণ ৰাইজেওতো বিজেপিৰ পৰা কোনো মানে একো পোৱা নাই। চৰকাৰে ঘৰ পাইছে, অৰুণোদয় পাইছে, চাউল পাইছে। কংগ্ৰেছৰ দিনততো আমাক চাউল এনেকে দিয়া নাছিল। কংগ্ৰেছৰ দিনত আমি চাউলটো এনেকে পোৱা নাছিলোঁ। এতিয়া ধৰক 3 মাহৰ চাউল দিছে, মাহে মাহে পাইছোঁ, চাউলটো পাইছোঁ। সেইটোৰ পৰা আমাৰ দুখীয়া মানুহবিলাকে তাৰ পৰা মানে অলপ বহুত সুখী হৈছে। তাৰপিছত ৰাস্তা ঘাট ভাল হৈছে, দলং হৈছে, কিবা হৈছে। বিজেপি চৰকাৰেতো বহুতখিনি কাম কৰিছে। সেইকাৰণে মই ভাবোঁ যে যদি নেক্সট আগন্তুক দিনত যদি আৰু বিজেপি চৰকাৰ থাকে, বহুত কাম হ'ব। আমাৰ BTCতো তেনেকুৱা কাম হ'ব। যি হ'ব লগা আছে, বা মেডিকেল কলেজ, ওদালগুৰিত মেডিকেল কলেজ, বা যিকোনো শিক্ষানুষ্ঠান হ'ব লগা আছে, যি হ'ব লগা আছে, সেইবিলাক হ'ব। গতিকে আশা কৰোঁ বিজেপি চৰকাৰ থাকিব, আৰু তাৰ লগত এলায়েন্স চৰকাৰো থাকিব। গতিকে মই এইখিনি কৈ আৰু বিশেষ অভিজ্ঞতা নাই, গতিকে এইখিনিৰ পৰা সমাপ্ত কৰিব বিচাৰিছোঁ। হয়, আপুনি কি ক'ব যে এইটো আহি থকা BTC ইলেকশ্যনত আপুনি কাক বিচাৰে, কোনটো দলক? এখানে কোনোবা যদি চৰকাৰ আহে, ভাল চৰকাৰে আহিব, যোনে আহক। এইটোতো আৰু ক'ব লগা কি, এইটোতো সময়ত দেখা যাব। এতিয়া আৰু কি ক'ম, আমাক সমগ্ৰ চৰকাৰ লাগে। এতিয়া লাগে যে বহুত আমাৰ ইয়াতে বৰ্তমান আমাক চৰকাৰ লাগে। কিয় কি ক'বলৈ বিচাৰিছে আপুনি? ডাইৰেক্ট কৈছে। আমি বিচাৰিছো যে চবকে লৈ চলিছে আমাৰ প্ৰমোদ চৰকাৰ, আমাৰ তেওঁকে লাগি আমাৰ BTCত। আৰু কেন্দ্ৰত যি চৰকাৰ থাকে, বিজেপি থাকে, কংগ্ৰেছৰ, আমাৰ কথা নাই। আমাৰ ইয়াতে BTCত আমাক প্ৰমোদ চৰকাৰ লাগে। কিয় গতিকে কিয় লাগে যে আমি সব জাতি, কিবা সব জাতি আমি 26টা যেনেকা জাতি আছো, সব জাতি মিলি কেনে কি বঢ়িয়া ভালদৰে আছো। কোনো হাই কাজিয়া নাই, কোনো ভাই নিচিনা চবেই আছো। আজি বড়ো আমাৰ লগত বঢ়িয়াকে চলি আছে, নেপালীও চলি আছে। সব জাতিয়ে আমাৰ লগত চবেই ভাই নিচিনা সম্পৰ্ক আছে। গতিকে আমাক UPPL চৰকাৰ লাগে, বঢ়িয়াকে চলাইছে আমাৰ প্ৰমোদ ছাৰে, সেইটোৱে। आङो गोबां मानसिफोरनिफ्रायनो मतामत बा बिबुंथिफोरखौ लागासिनो दङ। बे समाव लामायाव सासे बिथां आदाखौ लोगो मोनदों। बिथाङा मा बुङो बिथांनिसिम आङो सोंनानै लानि। नमस्कार। আহি থকা BTC ইলেকশ্যনত ছেপ্টেম্বৰ মাহত যে BTC ইলেকশ্যন হ'বলৈ গৈ আছে, আপুনি কোনটো পাৰ্টিক মানে চৰকাৰত অহাটো বিচাৰে? মই আচলতে নিৰ্দিষ্ট কোনো পাৰ্টিৰ মই সমৰ্থক নহয়। কাৰণ মই নিজে আমাৰ অঞ্চলটোৰ উন্নয়নৰ কাৰণে মই লাগি থকা এজন ব্যক্তি। এটা সময়ত মই নিজৰ ৰিপৰ্টিঙৰ লগত জড়িত আছিলোঁ। গতিকে মই এজন নিৰপেক্ষ ব্যক্তি হিচাপে অঞ্চলটোৰ উন্নয়নত মই বেছি গুৰুত্ব দিওঁ। আৰু আমাৰ ৰোটা ষ্টেচন বিশেষকৈ বহুত সমস্যা আছে।
আৰু মই ব্যক্তিগতভাৱে প্ৰত্যেকটো দলৰ লগতে মই এটা কমিউনিকেশ্যন ৰাখি থাকোঁ যাতে ৰাইজৰ উন্নতি হয়। আৰু মই ভাবোঁ যিটো দলে ৰাইজৰ এই সমস্যাবিলাক সমাধানৰ কাৰণে মানে আগবাঢ়ি আহিব পাৰে সেই দলটোৱে শাসনত আহক। আৰু আশা কৰিম আমাৰ নিচিনা যিমান অৱহেলিত অঞ্চল আছে সকলো ঠাইবিলাকে উন্নতি হওক আৰু দলবিলাকে গুৰুত্ব দিয়ক। মই সেই কথাটোৱে জনাব বিচাৰিছোঁ। আপুনি তেনেহ'লে ডাইৰেক্টলি ক'ব নোৱাৰিব মই ব্যক্তিগতভাৱে মই ঠাইখিনিৰ উন্নতি হোৱাটো বিচাৰোঁ। গতিকে যি দলেই নহওক কিয় ঠাইখিনিৰ উন্নতি হ'ব লাগে আৰু জনপ্ৰতিনিধি যিজন নিৰ্বাচিত হ'ব তেওঁ ৰাইজৰ হৈ কাম কৰা হ'ব লাগে, ৰাইজৰ লগত মানে এটা সম্পৰ্ক ৰক্ষা কৰা ব্যক্তি হ'ব লাগে, এইটোৱে ক'ব বিচাৰোঁ। बिथाङा गावनि बिबुंथिखौ होबाय। दायो जोङो बे समाव गलायाव थांनानै जोंनि बिथांमोननिफ्राय मा बुङो जोङो बे समाव मिथिना लानो। আপুনি চাহ বনাই আছে? মই চাহ বনাই আছো। মই নতুনকৈ দোকান দিলোঁ। আজি মোটামুটি এসপ্তাহমান হ'ল দোকান দিয়াটো। এতিয়া চাই লওঁ কি হয় বা এতিয়া দোকান চলে না নচলে, চলাব পাৰোঁ বা নোৱাৰোঁ, সেইখিনিয়ে মোৰ। ছেপ্টেম্বৰ মাহত বিটিচি ইলেকশ্যন আহি আছে। হয়। আপুনি কোনটো পাৰ্টিক সাপোৰ্ট কৰিব বিচাৰে? মানে ইয়াতে বিজেপি আছে, বিপিএফ আছে, ইউপিপিএল আছে, কোনটো দলক আপুনি মানে? এতিয়া আমাৰ কথাটো হৈছে কি আমি এতিয়ালৈকে সিদ্ধান্ত কৰা নাই আমি ক'ত দিম ক'ত নিদিম। যেতিয়া সময় হ'ব তেতিয়া দিম। কিন্তু আমাৰ যোনেই নহওক, যোনেই নিজিত, খালি আমাৰ ঠাইডোখৰ খালি ভাল হ'ব লাগে, পৰিৱেশবিলাক ভাল হ'ব লাগে, ল'ৰা ছোৱালীবিলাক অলপ ভাল হ'ব লাগে, শিক্ষা দীক্ষাবিলাক আগবাঢ়ি যাব লাগে। কিছুমান আমাৰ স্কুলতো আজিকালি টিচাৰ নাই। যিহেতু আমাৰ এটা স্কুলত এজন শিক্ষকে শিক্ষকতা কৰি আছে, ঠিক তেনেকুৱা হৈ পিছ পৰি যাই আছে। সেইবিলাক যাতে অলপ উন্নত হৈ যায়, সেইখিনিয়ে মই ক'ব খোজোঁ। आं बे समाव दंफैबावो रौता स्टेसननि सिङावनो थानाय दैमारि सक होननाय जायगायाव। बे दैमारि सकाव मोननैसो दखानफोरनिफ्राय आङो मिथिना लानो जे बिथांमोना बबे हान्जाखौ फैबाय थानाय बिसायख'थियाव सापर्ट खालामगोन बा सोर बिजाथिखौ बिथांमोना दैखांनो नाजादों, बिथांमोननिफ्राय जों मिथिना लानो। बर' ना? আচ্ছা, মই এতিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যিহেতু বিটিচিত আহি থকা ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'বগৈ আছে। এইটো বছৰৰ ইলেকশ্যনত আপুনি কোনটো দলক মানে বিচাৰিছে? বিজেপি আছে, ইউপিপিএল আছে, বিপিএফ আছে বা কংগ্ৰেছ আছে, তেনেকৈ বহুতটা দল আছে। আপুনি কোনটো দলক বিচাৰিছে যিহেতু চৰকাৰত আহিবলৈ বিচাৰে? যিটো আছে মানে এইটোৱে ভাল হ'ব। মানে যিটো দলটো আছে মানে বৰ্তমান এতিয়া ইউপিপিএল এইটোৱে থাকিলে ভাল হ'ব। প্ৰমোদ বড়োকে মানে আপুনি চৰকাৰত অহাটো মানে বিচাৰিছে? যোৱা 17 বছৰত বিপিএফে চৰকাৰ চলাই নিছিল না, তাতে আপোনালোকে ইহঁতক বা বিজেপিক চাপৰ্ট নকৰাকে ইউপিপিএলক যে চাপৰ্ট কৰিবলৈ কৈছে, কিহৰ কাৰণে? মানে যিটো কিবাটো যিকেইটা কৰি আছে ইউপিপিএলে, সেইকেইটা ভাল লাগি আছে মানে, তাৰ কাৰণে মানে চাপৰ্ট কৰিলোঁ আৰু অলপ, সেইটোৱে মানে। बे समाव आङो गलायाव लामायावनो दङ, जिहेतु थांलाय फैलाय लामा बा दखानाव थानाय मानसिफोरनिफ्राय आङो मिथिना लानो सोर बबे हान्जाखौ बिथांमोना सायख'गोन। फैबाय थानाय बिसायख'थियाव बुङालै सोरखौ सायख'गोन जेनेबा? सोरखौ सायख'गोन माने जों फैबाय थानाय बिसायख'थियाव 2025नि जिथु फैबाय थानाय बिसायख'थि, बेयावथ' जेनेबा जों सिगांनिफ्रायनो जेनेबा बिपिएफनिनो जों माबाखा नालाय, ओमफ्रायथ' बिपिएफजोंनो थानांगोन। बाखि जोंहा बेलेगजों बेबायदिबो बिपिएफनिब्लाबो जेबो माबा गैया, जोंनिया मिलायलायनानै थायो। सोरबा गावबा गाव गोसो बेबायदि थायो आरो। दा बेवहाय फैबाय थानाय बिसायख'थियावहा आंनिथिंनिफ्राय आं पार्सनेलि बिपिएफ सापर्ट खालामो आरो। सोंनो नाजादों बिथाङा बहा थांनो नागिरदों मिथिया, बिथांनिफ्राय जों मिथिना लानो बहा थांगोन आरो फैबाय थानाय बिसायख'थियाव सोरनो भट होगोन बिनि सोमोन्दै बिथांनिसिम सोंना लानो। आदसा आदै बहाबा थांनो नागिरदों? बहाबा थांनो नागिरदों? नोंथांनिफ्राय माखासे बाथ्रा मिथिनो लुबैदों, जिहेतु फैबाय थानाय बे सेप्तेम्बर दानाव बिटिसि इलेक्सन जानो थांगासिनो दङ।
बिथाङा बबे हान्जाखौ सायख'गोन? जोंथ' जेनेबा दा UPPLआवनो आगोलावथ' होनायमोन UPPLआवनो जोंनि बे सेंग्रा सिख्लाफोरा बिराद जरदार खालामसो मोननाय ना जेबो कन्टेस्ट जायाखै आरो जोंनियाव बेयाव UPPLआवनो होजोबनायमोन आरो दा भटखौथ' होबाय खिन्थु जेबो सुबिदा मोनाखैदि जों जेबो नामा मोनसे गैया न' गांसे मोजाङै गैया जेबोथ' होआखै दा होमबा फैबाय थानाय समाव सोरनो होगोन? दा फैबाय थानाय समावथ' आरो दा रायजो राजा मोनसे समाज दङथ' जोंहा बे समाजनि जेनेबा आफादगिरि नेहाथारि थायो बिसोर बिसायख'थि मा होनांगौ होनना सायख'लायगोन बेनि मथे रायजोजों मिलायलायना होनांसिगोन आरो माखासे समाजनि दैदेनगिरिनि गेजेरजों समाजनि दैदेनगिरि गेदेर गोलाव दङ ना माहा होबा जागोन माहा होबाला गाहाम जागोन बेबायदि माने समाजाव सावरायलायनानै होनाय बेबस्था जाया आरो जोंनिया बेयाव बेबायदि खिन्थु सुबिदाथ' जेबो खालामनो हायाखै नैबे दा नामा दोंसे पिस नामा होदोंनो आगोलावनो सेनसन जाखानाय सरन बरा होदो आरो बे माबानिफ्राय BPFनिफ्राय नै बेबो कमप्लिट जायाखै दाबो ओरैनो थाबाय थादों मा खालामनो आरो माने लंकाव थांबा राबन जायो होनना बुंनाया बे बाथ्राया सैथो होननानै साननांसिगोन दा